সকলোলৈকে শাৰদীয় দুৰ্গা পূজাৰ বহুত বহুত শুভেচ্ছা আৰু মৰম জনাইছোঁ। আজি আমাৰ ব্লগটি চাই থাকিব, মই ধুনীয়াকৈ ভিডিঅ'টো কৰিছোঁ আপোনালোকৰ কাৰণে। চাই থাকিব আমি কেনেকৈ নাটকখন কৰোঁ আৰু কেনেকৈ আমি এনজয় কৰোঁ চাই থাকিব। হাই মোৰ ক্লাছ ফ্ৰেণ্ড। কষ্ট কৰি আছো আৰু কালি তাৰমানে আমি 2টা বজাত ঘুমাইছো, 5টা বজাত উঠছো, 5টা বজাত 8টালৈ গৈছো হৈ পেলাই এতিয়া আকৌ লাগি আছো নাটকখন আজি আৰু পিছত যাব মাথা মোৰ গৰম হৈ আছে হা মানে একদম বেষ্ট সেটিং হ'ব নোৱাৰো। গাইজ আপোনালোকে দেখি আছে ইমান কষ্ট কৰি আছে আমাৰ ল'ৰা ছোৱালীকেইটাই আজি নাটকখন নকৰিছোন এইকেইটা কি কৰি থাকে চাইছো বাৰু এয়া সেনেকে নকবিচোন। গাইজ আমাৰ ভিডিঅ'টো চাই থাকিব দে। আজি নৱমী নে অষ্টমী? আজি নৱমী অষ্টমী মুঠতে আজি আমাৰ নাটকখন হ'ব। এতিয়া ঠিক আছে নে? ভিডিঅ'টো খুব ধুনীয়াকৈ চাই থাকিব দেই আপোনালোকে। মই দেখুৱাই আছো আপোনালোকক, চাই থাকক। এইবিলাক এনেকৈ হৈ আছে আমাৰ মঞ্চ সজ্জা ইফালে মই দেখুৱাই দিছোঁ আপোনালোকক বাৰু। গাইজ আমাৰ নাটক আৰম্ভ হৈ গ'ল। মই ভিডিঅ' কৰিব নোৱাৰিলোঁ যিহেতু আমাৰ কাপোৰ কানি পিন্ধাৰ কাম থাকে আৰু মেকআপ চেকআপ লোৱাৰ সময়ত মই ভিডিঅ' কৰিব নহ'ল। এতিয়া আমাৰ ভিডিঅ' আৰম্ভ হৈ আছে। আমাৰ কোৰিঅ'গ্ৰাফাৰ দাদা এইফালে আমাৰ নাটক আৰম্ভ হৈ গৈছে দেই। দুটা নাটিকা অলৰেডি হৈ গৈছে। গাইজ তাপাঞ্জল মুখস্থ কৰিছে স্কিপ আৰু এইফালে আমাৰ DSP আৰু এইফালে কি হাবিলদাৰ নেকি হাবিলদাৰ এইফালে DSP খুব ব্যস্তকে আৰু এইফালে নাটক চলি আছে গাইজ চাই থাকিব। আৰু এইফালে ময়ো নাটকত পুৰা ৰেডি হৈ আছো। নাটক শেষ ধুনীয়াকে খুব ধুনীয়া লাগিল নাটকখন কৰি আৰু নতুন এটা অভিজ্ঞতা হ'ল। এনেকুৱাকে মঞ্চস্থ নাট কৰি পোৱা নাছিলো মই, ভাল লাগিল। কেনেকুৱা লাগিল শেষ পৰ্যায় নাটকখনো শেষ হ'ল? ধুনীয়া লাগিল। অলপ কনফিউজন আছিলো মানে নিজৰ হামি দিছোতো অলপমান ভয় লাগি আছিল কিন্তু ভাল হৈছে ন?
কলা কুশলীসকলক সকলোৰে ভাল হৈছে মোৰ এক্টিং কেনেকুৱা হৈছে এক্টিং কেনেকুৱা হৈছে মজা থেংক ইউ অনামিকা বা ৰিভিউ কোৱা নাটকখনটো কৰিলাই কেনেকুৱা লাগিল তোমাৰ তোমালোকৰ কেনেকুৱা লাগিল ভাল লাগিছে আৰু ফালে আমাৰ খুৰা আছে খুৰা মিউজিক কৰিছে কেনেকুৱা লাগিছে খুৰা হয় নাজানো তোমালোকে কি কৰিলা নহয় আপুনি মিউজিক কৰিছে আমি আৰু ভাল বুলিয়ে কম নিজক খুব ভাল লাগিল বাৰু লগ পাই আপোনালোকৰ পৰা শিকিলোঁ কিছুমান কথা আমিও কি ক'বা মই বেলেগ একো নকওঁ ভেৰি নইচ আৰু মোৰ ভাগৰ লাগিছে বহুত এতিয়া এনেকৈ সমাপ্ত হৈ গ'ল আমাৰ নাটক এইফালে দেখিবলৈ পাইছে একদম পুৰা খালী খালী হৈ আছে আৰু এতিয়া চানিক মই উঠি আছো নাই চাইছো কেমেৰাটো গাইজ আমাৰ নাটকখন এনেকৈ শেষ হৈ গ'ল মই আপোনালোকক বেছিকৈ দেখুৱাব নোৱাৰিলোঁ কাৰণ যিহেতু মই ব্যস্ত হৈ থাকিলোঁ তাৰ কাৰণে বেয়া চেয়া নাপাব আৰু আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় জনাব আৰু আমাৰ আপকামিং ব্ৰাইড এই চাগে শেষ নাটক বেয়াও লাগিছে অকণমান আৰু বোলে ভিজিট আছে একদম বেষ্ট ভিজিট বেষ্ট কোৱা কেনেকুৱা লাগিল অনুভৱ কোৱা হ'ব আৰু হামি মাৰি দিবি ভাল লাগিছিল আৰু নাটকখন ভাল লাগিল আৰু দৰ্শকৰ যথেষ্টখিনি সহায় পালোঁ আৰু বাকী আৰু দুটামান পেণ্ডেল ক'ব বুলি ভাল লাগে নহয় তাকেতো ফিল্ডটো নেক্সট আকৌ লগ পোৱাৰ আশাৰে আশা আছে তুমি যোৱা বাই বাই যোৱা গাইজ আমি এতিয়া ভিডিঅ'টো এনেকৈ সমাপ্ত কৰিম আজিলৈ আহিছোঁ মানে বাই আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়া লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই